এজ এ মেকআপ আৰ্টিষ্ট আমাক যদি কোনোবাই বুক কৰে তাৰপাছত আমি যদি মেকআপটো গৈ কৰাৰ পাছত যদি ক্লায়েণ্টে যদি হেপী হয় বহুত বেছি ভাল পায় মেকআপটো আমাক মানে তেতিয়া মানে যিটো সুখ অনুভৱ হয় আমি বুজাব নোৱাৰোঁ কাকো তো আজি তেনেকৈ ডিব্ৰুগড় আহিছোঁ এই বাজনীক মেকআপ দিবলৈ তো চাইছে বাজনী বহুত ধুনীয়া দেখিবলৈ তো বাজনী আজি ফিচাৰ্ছবিলাক কেনেকৈ এনহেঞ্চ কৰোঁ বাক সুধি ল'ম প্ৰথমে কেনেকুৱা টাইপৰ মেকআপ লাগিব হেল্ল' বা আপোনাৰ নামটো কি মঞ্জু ভক্তা মঞ্জু ভক্তা ন কেনেকুৱা টাইপৰ মেকআপ লাগে আজি আপোনাক আপুনি কি কেনে কৰে মই মোৰ মতে কৰি দিম ঠিক আছে আজি আপোনাৰ বিয়া ন ৱেডিং ঠিক আছে তো বাৰ বিফ'ৰ লুক আফটাৰ লুকটো আমি চাম কেনেকুৱা হয় তো এইফালে মেকআপ কৰি আছোঁ আৰু বায়ে আগতে মানে মেকআপ কৰা নাই কেতিয়াও তো তাকে আমি মনত থৈ যাতে মেকআপটো বেছি অভাৰ নালাগে বাৰ স্কিন টোনটো থৈ আমি মেকআপটো কৰিছোঁ এইফালে দেখিছে বাৰ মেকআপ হৈ গ'ল বাৰ স্মাইলটোৰ পৰা আপোনালোকে ধৰিব পাৰিছে মেকআপটো বায়ে কেনেকুৱা পাইছে তথাপি আমি সুধিম বাৰু অলপ পাছত আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু সেইফালে ফটোগ্ৰাফাৰ আমাৰ আছে আজি RJ ৰাজীৱ আদিত্যৰ লগত কৰে আপোনালোকে গম পাইছে কিছুমান চিনি পায় কিছুমান নাপাব পাৰে ৰাজীৱ মোৰ ভাল ফ্ৰেণ্ড হয় আৰু এইফালে বা এইটো বায়ে হ'ব চাগে নে পেহী হ'ব তো এহেঁতি চবেই ভাল পাইছে ঘৰত মেকআপটো আৰু এইফালে বাও বহুত ভাল পাইছে তথাপি আপোনালোকে মানে বাৰ মুখেৰে মেকআপটো কেনেকুৱা পালে বায়ে সেইটো শুনিব সেইটো কাৰণে মই ক্লিপ এটা এড কৰি দিছোঁ বাৰ ফাইনেল লুক কেনেকুৱা লাগিলে বা মেকআপ ভাল লাগিছে বহুত ভাল লাগিছে ন এবাৰ হেয়াৰষ্টাইলটো দেখাই দিওঁ ঘূৰি দিয়কচোন তো এইফালে মই হেয়াৰষ্টাইলটো দেখাই দিছোঁ হোৱাইট ৰ'জত জিপচি দি কৰিছোঁ হেয়াৰটো আৰু অলপ চিম্পলকৈ ৰাখিছোঁ আৰু মেকআপ যেনেকৈ মানে বিচাৰিছিলা পালা মানে এটা আশা থাকে ন এনেকুৱা টাইপৰ কৰিম নিজৰ বিয়া দিনাখন তো পালেই তেনেকুৱা অঁ ঠিক আছে বাকী ধুনীয়া লাগিছে কংগ্ৰেচুলেশ্যন তো আপোনালোকে বাৰ মুখেৰে শুনিলে বা মেকআপটো কেনেকুৱা পালে আৰু আপোনালোকে কেনে দেখিছে সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এইফালে কৈছিলোঁ যে RJ ৰাজীৱ বুলি ফটোগ্ৰাফাৰ মোৰ লগৰে হয় কিমান ধুনীয়া ধুনীয়া ক্লিক কৰি দিছে চাওকচোন আপোনালোকে আৰু এইফালে আমি ইয়াতে ফটোখিনি চাই থাকোঁতে এইফালে আমাৰ ভিডিঅ' চোৱা বাজনীক লগ পালোঁ বহুত মৰম লগা বাজনী তো এয়া বায়ে ফটো ল'লে দুটামান তো আৰু ভণ্টিকেইজনীকো লগ পালোঁ আৰু মানে বহুতক লগ পালোঁ কিন্তু চবৰ লগত ফটো ল'লোঁ সেইটো ভিডিঅ' ক্লিপ লোৱা নহ'ল তো বাজনী দেখিছে ন বহুত মৰম লগা আৰু এইটো বাৰ টিকলি এটাও আহিছে বহুত কিউট ভণ্টিজনীয়ে বোলে আমাৰ শিৱাংশুক সদায় ভিডিঅ'ত চায় তো বাজনীৰ লগত ফটো ল'লোঁ আৰু ভণ্টিজনীক মানে দেখি মানে ইমান মানে মৰম লাগিলে তো ৰ'বই নোৱাৰিলোঁ ভণ্টিজনীক অলপ কোচত ল'লোঁ তো আহিলে ধুনীয়াকৈ আহিলে মোৰ ওচৰত একো গেজু কৰা নাই দেই বহুত ভাল লাগিলে ভণ্টিজনীক আৰু দাদাকো লগ কৰিলোঁ দাদা বা আৰু এই ভণ্টিজনী আহিছে তাৰপাছত এইফালে পেট পূজা কৰিবলৈ আহি গ'লোঁ যিহেতু আপোনালোকে চাই মই খাই ভাল পাওঁ তো খাবলৈ আহি গ'লোঁ আৰু বায়ে ক'লে খাই যাবা বুলি তো এইফালে বা দেখিছে বায়ে বুক কৰিছিলে মোক তো বাৰ মুখেৰে আপোনালোকে শুনিব মেকআপটো কেনেকুৱা পালে অঁ কেনেকুৱা পালে মেকআপ আপুনি বুক কৰিছিলে বহুত ভাল লাগিলে ছেটিছফাই ফুল অঁ ঠিক আছে থেংক ইউ থেংক ইউ দেই তো আপোনালোকে বাৰ মুখেৰে শুনিলে বায়ে মেকআপটো কিমান ভাল পালে আৰু বায়ে কৈছে যে বাৰ বিয়াটো বোলে মোকে আহিব লাগিব মোকে মাতিব তো এইফালে খাই লৈছোঁ আৰু খাই বৈ মেলি এতিয়া আমি ওলাম আৰু ইয়াৰ পৰা ঘৰ যাবগৈ লাগিব তো তাকে মটৰ পনীৰ খাইছোঁ মাছ চাছ খোৱা নাই আজি সোমবাৰ আছিলে তো এইফালে মেকআপৰ বক্সটো লৈ মই ওলাই গ'লোঁ যাবলৈ তো বাহঁতক মানে লগ কৰি ল'ম বুলি ভাবিলোঁ তো তাতে দাদা এজন আছিলে দাদাজনে মাতিলে দাদাজনে কিবা কম বুলি ক'লে মোক তো আপোনালোকে দাদাৰ মুখেৰে শুনিব মোৰ বিষয়ে মানে কি ক'লে এইজন দাদাজন বহুত মৰম লগা দাদাজন ইমান ভালকৈ মানে ৰিভিউটো দিলে ইমান ভালকৈ মানে কিছুমান কথা ক'লে বহুত ভাল লাগিলে মই দাদাজনক ভিডিঅ'টোৰ যোগেদি ধন্যবাদ জনাব বিচাৰিছোঁ ইমান মানে মৰম লগা কথা কিছুমান ক'লে আপোনালোকেও শুনিব কথাখিনি মেকআপ কেনেকুৱা পালে হয় খুব ভাল লাগিলে আৰু আমাৰ ইয়াত আহি মোৰ বাইদেউ মানে মোৰ বাইশাহুগৰাকীক যি ধৰণে আপুনি মেকআপ কৰি দিলে আমি সঁচাই সুখী আমাৰ পৰিয়ালো সুখী আৰু আমাৰ ভৱিষ্যতে আমাৰ ঘৰত কিবা অনুষ্ঠান প্ৰতিষ্ঠান যদি এনেধৰণৰ থাকে আমি পুনৰ আপোনাৰ লগত যোগাযোগ কৰিম আৰু মোৰ লগৰ বন্ধু যিসকলে এই ভিডিঅ'টো চাই আছে তাহাঁতক মই এটাই অনুৰোধ কৰোঁ যে তেওঁলোকেও আমাৰ বাইদেউৰ মেকআপখিনি চাওক তেওঁলোকে যদি ভাল পায় শিৱানী ঠাকুৰ চাবুৱাত ঘৰ খুব সুন্দৰ মেকআপ আৰ্টিষ্ট হয় আৰু তাইৰ লগত যোগাযোগ কৰক আপোনালোকে তেওঁলোকক মাতক আৰু তেওঁ সুন্দৰ সুন্দৰ যি কলা কৌশলী আছে চাব পাব আৰু আপোনালোকৰ শিৱানী ঠাকুৰক আমি আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাইৰ
দি মেকআপৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ধন্যবাদ। থেংক ইউ বা ভাল লাগিলে ভাল লাগিলে আরে বেটা লাগে কেনেকুৱা পালে মেকআপ বহুত ধুনীয়া ভাল পালোঁ হাই মেকআপ কেনেকুৱা পালা থেংক ইউ তেতিয়াহ'লে যাওঁ দেই তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু আপুনি যদি ইউটিউবত মোৰ ভিডিঅ' চাই আছে প্ৰথমবাৰৰ বাবে তেতিয়া মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি ফেচবুক পেজত চাই আছে তেতিয়া পেজটো ফ'ল' কৰি দিব যাতে আগলৈ আপুনি মোৰ ভিডিঅ'খিনি পাই থাকে আৰু যদি আজি মেকআপটো অকণমান হ'লেও ভাল লাগিছে তেতিয়া প্লিজ শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাবলৈও নাপাহৰিব দেই বাকী বাই বাই লগ পাইছোঁ সোনকালে নেক্সট এটি ব্লগত